আপোনালোকে চোৰ প্ৰেতাত্মা বা চোৰবিৰা যদি আপোনালোকে সিদ্ধি কৰিব বিচাৰে অতি সহজ পদ্ধতিত, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। চোৰ প্ৰেতাত্মা এইটো আৰু কি বস্তু? হয়, আপোনালোকে ঠিকেই শুনিছে। চোৰ প্ৰেতাত্মা বা চোৰবিৰা যদি আপোনালোকে সিদ্ধি কৰিব বিচাৰে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। অতি সহজ পদ্ধতিত আপোনালোকে এই প্ৰেতাত্মা বা এই চোৰবিৰা আপোনালোকে সিদ্ধি কৰিব পাৰিব। কেৱল নামটো বেলেগ, কাম কিন্তু একেই হ'ব। আপোনালোকে অতি সহজ পদ্ধতিত এই পদ্ধতিৰে যদি আপোনালোকে কৰে, আপোনালোকে অতি সোনকালে সিদ্ধি কৰিব পাৰিব। এতিয়া ভিডিঅ'টো ভালকৈ শুনি লওক। যদি ইয়াতে অলপো ভুল চুটি হৈ যায় বা ৰৈ যায়, তেতিয়াহ'লে আপোনালোকে অলপো বুজি নাপাব। আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা ঘণ্টি বটনটো দবাই দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আগতে পায়। লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ইয়াৰ পৰা কোনোবাই নহয় কোনোবাই উপকৃত হ'ব পাৰে। এতিয়া মই বিধি বিধান আৰু ইয়াৰ কাম সকলোখিনি বুজাই দিবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, যাতে ইয়াতে অলপো ভুল চুটি নহয়। আপোনালোকে হয়তো নিশ্চয় শুনিছে চোৰবিৰা বা ডেৰফুটীয়া বা বেতাল বা আপোনাৰ কাচ্চা কালুৱা, এই যেনেকুৱা শক্তি, ইয়াৰো চোৰ প্ৰেতাত্মাই একেই শক্তি, একেই কাম কৰিব। এক ঠাইৰ পৰা আন ঠাইলৈ বস্তু ট্ৰেন্সফাৰ কৰাত বা এক ঠাইৰ পৰা আন ঠাইলৈ বস্তু অনাত নিয়াত কৰাত বা যিকোনো বস্তু চুৰ কৰি আনাত, এই ছেম কাম কৰিব চোৰ প্ৰেতাত্মাই। আৰু মাটিৰ তলত যদি গুপ্তধন থাকে, তেতিয়াহ'লে এই চোৰ প্ৰেতাত্মাই আপোনালোকক হেল্প কৰিব, সহায় কৰিব আৰু তাৰ পৰা এক ঠাইৰ পৰা আন ঠাইলৈ বস্তু আদান প্ৰদান কৰি দিব। এতিয়া আপোনালোকে যিডাল গছ দেখিছে, সেইডাল গছত আপোনালোকে এই কামটো কৰিব লাগিব অতি সহজ পদ্ধতিত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অলপো কাটি কাটি নাচাব, তেতিয়াই নিশ্চয় বুজি পাব। আপোনালোকে এতিয়া চাই লওক, এই গছডালৰ নামটো আপোনালোকে নিশ্চয় জানে চাগে। এইডাল হ'ল কৰচ গছ। এই কৰচ গছৰ ওচৰত এই কামটো কৰিব লাগিব বা ওপৰত এই কামটো কৰিব লাগিব। আপোনালোকৰ ফালে কি কয় মই নাজানো, কিন্তু আমাৰ ইয়াতে কৰচ গছ বুলিয়ে কয়। সেয়েহে আপোনালোকৰ ওচৰত এই বস্তুটো লৈ আহিছোঁ। আৰু এইটো এনেকুৱা এটা পদ্ধতি, একেবাৰে সহজ পদ্ধতি, আৰু এই সহজ পদ্ধতিৰ বাবে আপোনালোকৰ ওচৰত লৈ আহিছোঁ। আৰু যদি এইটো গছ আপোনালোকৰ তাত কি কয়, সেইটো কমেণ্ট কৰি মোক জনাব। আৰু এই যিটো গছ, ইয়াৰে গুটিটো হ'ল এইটো, আপোনালোকে নিশ্চয় চিনি পাইছে। আৰু সকলো জেগাতে এই গছডাল পায়, সেইটোৰ কাৰণে বহুত সুবিধা। আপোনালোকে এই গছডালত চাহ হয়তো সকলোৱে জানে, আৰু ইয়াৰে গুটিটোৰো গুণাগুণ হয়তো নিশ্চয় জানে। যিকোনো ছালৰ বেমাৰৰ কাৰণে এই গুটিটো ব্যৱহাৰ কৰা হয়। ইয়াৰ গুটিটো আপোনালোকে খৰ খজুৱতিত ব্যৱহাৰ কৰা নিশ্চয় দেখিছে বা আপোনালোকে জানে, কিন্তু এই গছডালৰ তান্ত্ৰিক যিটো পদ্ধতি, সেইটো পদ্ধতি বহুতেই নাজানে। সেইকাৰণে আপোনালোকৰ ওচৰত লৈ আহিছোঁ। গুৰুমুখী বিদ্যা হয়, আপোনালোকে নিশ্চয় ইয়াৰে সুফল পাব। এতিয়া ভালকৈ বিধিটো শুনি লওক, অলপো স্কিপ নকৰাকৈ। আপোনালোকক পোনপ্ৰথমে লাগিব 1 পোৱা খাহীৰ মাংস বা পঠাৰ মাংস, 1 মুঠি চাউল, আৰু আপোনালোকক লাগিব শ্মশানৰ খৰি আৰু এটি লাও খোলা। শ্মশানৰ খৰিৰে, মানে যিটো আধৰুৱা খৰি, সেই আধৰুৱা খৰিৰে আপোনালোকে সেই লাও খোলাটোত সেই গছডালৰ ওচৰত ভাত বনাব লাগিব। আৰু ভাতটো হ'ব আপোনালোকে 1 মুঠি চাউল, আপোনালোকক 1 পোৱা খাহী মাংস বা পঠাৰ মাংস একেলগে বনাই কিনে সেইটো ভোগ বনাব লাগিব। বনাই কিনে আৰু আপোনালোকক লোকেল মদ লাগিব। সেই মদটো একেলগে ৰাখি এটা মাটিৰ পাত্ৰত আপোনালোকে লৈ ল'ব। লৈ লোৱাৰ পিছত আপোনালোকে গছডালৰ ওপৰত উঠিব। গছডালৰ ওপৰত উঠি
সৰু এটা মন্ত্ৰ আছে, সেই মন্ত্ৰটো 108 বাৰ মন্ত্ৰ জপ কৰাৰ পিছত সেই চোৰ প্ৰেতাত্মা আপোনালোকৰ ওচৰত সন্মুখত থিয় হ'ব আৰু এইটো বহুতেই ভয়ংকৰ ৰূপত থিয় হ'ব। আপোনালোকে অকণমানো ভয় নকৰিব। কলা মলা বহুত অদ্ভুত ৰূপত আহিব আৰু আপোনালোকে শান্ত হোৱাৰ কাৰণে ক'ব, শান্ত হোৱা, শান্ত হোৱা, শান্ত হোৱা। এনেকৈ কোৱাৰ পিছত সি শান্ত হ'ব। তেতিয়া সি ভোগ খুজিব, মোক কিয় মাতিছা সি সুধিব। তেতিয়া আপোনালোকে প্ৰথম ভোগ নিদিব। সি যিমানে গুজৰি নাথাকক আপোনালোকক একো ক্ষতি কৰিব নোৱাৰে, কাৰণ আপোনালোকে নিমন্ত্ৰণ কৰিছে বা নিজে নিমন্ত্ৰণ কৰা বস্তুটো কোনে আপোনালোকক এটেক কৰিব নোৱাৰে, এইটো মনত ৰাখিব। আৰু আপোনালোকে ভোগ নিদিব। তাৰপিছত ইয়াৰ পৰা 3টা বচন ল'ব আৰু সেই চোৰ প্ৰেতাত্মায়ো আপোনাৰ পৰা 3টা বচন ল'ব আৰু সেই 3টা বচন যি আপোনালোকে ল'ব সেইটো আপোনালোকে কেৱল মনত ৰাখিব, যাতে ইয়াৰ কেতিয়াও উলংঘা নকৰে। বচন কেনেকৈ লয় বা সৎ কেনেকৈ খুৱাই যদি আপোনালোকে নাজানে, মই কৈ দি আছোঁ। আপোনাক প্ৰথম ইয়াক সৎ খুৱাব, যাতে মোৰ ঘৰখন আৰু মোক কেতিয়াও অনিষ্ট নকৰা, সদায় সুৰক্ষা প্ৰদান কৰা। এই 1 নম্বৰ। 2 নম্বৰতে ক'ব কি, মই যি কাম দিওঁ ভাল হওক বেয়া হওক, যাতে মোৰ সকলো কাম কৰি দিয়া। 3 নম্বৰতে আপোনালোকে যিটো ইয়াৰ পৰা বচন ল'ব বা যিটো আপোনালোকৰ 3 নম্বৰ বচনটো হ'ব, মই কাম কৰাৰ বিনিময়ত তোমাক যিটো ভোগ দিম তাতে সন্তুষ্ট হ'ব লাগিব। তাতকৈ মই নিৰ্দিষ্ট পৰিমাণৰহে ভোগ দিব পাৰিম, তাতকৈ উপৰিঞ্চি একো দিব নোৱাৰোঁ। এনেকৈ আপোনালোকে 3টা বচন লৈ ল'ব, কাৰণ ই কাম কৰাৰ বিনিময়ত বহুত কিবাকিবি খুজিব পাৰে। তাৰ কাৰণে ইয়াক নিৰ্দিষ্ট পৰিমাণৰ ভোগ দিম বুলিকে আগতেই প্ৰতিশ্ৰুতি লৈ ল'ব লাগিব। তেতিয়াহে ই কাম কৰাৰ বিনিময়ত সেই ভোগখিনিতে সি সন্তুষ্ট হ'ব, নহ'লে সি খুজিয়ে থাকিব। সেইকাৰণে আপোনালোকে এই কথাটো মনত ৰাখিব। এনেকৈ 3টা বচন লোৱাৰ পিছত ইয়াক ভোগ দি দিব। দিয়াৰ পিছত সি খাই লৈ ইয়াক যিটো মাতা নিয়ম, সেই নিয়মটো আপোনালোকে সুধি ল'ব আৰু আপোনালোকে সেই নিয়মটো মনত ৰাখিলে হ'ল। বাকী যেতিয়াই মাতা, য'তেই মাতা, তেতিয়াই সি উপস্থিত হ'ব। কোনো ইয়াতে সন্দেহ নাই। আৰু ইয়াতে মই মন্ত্ৰটো নিদিওঁ, কাৰণ ইয়াৰ পৰা কোনোবাৰ ক্ষতি হ'ব পাৰে, কাৰণ এইটো একদম বহুত ভয়ানক পৰিস্থিতি হৈ যায়, যিটো সময়ত চোৰ প্ৰেতাত্মা থিয় দিয়ে। এই চোৰ প্ৰেতাত্মা ইমানেই শক্তিশালী, যিকোনো মানুহক 1 মিনিটত পাগল কৰি দিব পাৰে বা মাৰি দিব পাৰে। সেইকাৰণে এই মন্ত্ৰটো মই ইয়াতে দিয়া নহয়, কাৰণ ইয়াৰ পৰা হিতে বিপৰীত হ'লে মানুহ পাগলো হৈ যাব পাৰে। সেইকাৰণে মই ইয়াতে মন্ত্ৰটো দিয়া নহয়। যদি কোনোবাই কৰিব বিচাৰে তেতিয়াহ'লে মোৰ লগত পাৰ্চনেলি যোগাযোগ কৰিব। আৰু যদি এই চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা ঘণ্টি বটনটো দবাই দিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আগতীয়াকৈ পায়। লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।